নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম দিশৰ নাম ইংৰাজী আৰু অসমীয়া ভাষা তেন্তে বলাচোন আৰম্ভ কৰো উত্তৰ উত্তৰক আমি ইংৰাজী ভাষাত কওঁ নৰ্থ N O R T H নৰ্থ দক্ষিণ দক্ষিণক আমি ইংৰাজী ভাষাত কওঁ সাউথ S O U T H South পূব পূবক আমি ইংৰাজী ভাষাত কওঁ East E A S T East আৰু পশ্চিম পশ্চিমক আমি ইংৰাজী ভাষাত কওঁ West W E S T West উত্তৰ নৰ্থ দক্ষিণ সাউথ পূব ইষ্ট পশ্চিম ওয়েস্ট সো ফ্ৰেণ্ডছ আজিলৈ ইমানে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব চেনেলটোক সাবস্ক্ৰাইব কৰি দিব আকৌ আহিম এটা নতুন ভিডিঅ'লৈ এটা নতুন বিষয়ৰ লগত তেতিয়ালৈ ধন্যবাদ